নমস্কাৰ বন্ধুসকল, লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ট্ৰাক আৰু বাছৰ মাজত এক ভয়ংকৰ ঘৰ্ষণে 4জনকৈ লোকৰ থিতাতে মৃত্যু। এই ভয়ংকৰ পথ দুৰ্ঘটনাও সংঘটিত হৈছিল পুৱতি নিশাতে। বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। থিতাতে মৃত্যু 4জনকৈ লোকক, আহত 25জন লোক। যমুনা এক্সপ্ৰেছৱে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। লক্ষ্যৰ পৰা দিল্লীলৈ গৈ থকা বিহাৰৰ পঞ্জীয় নম্বৰ থকা এই বাছখন। তীব্ৰ জোৰেৰে বাছখনে ট্ৰাকত খুন্দা মৰাৰ ফলতে এই ঘটনাটো সংঘটিত হৈছে। স্থানীয় বাসিন্দা আৰু এক্সপ্ৰেছৰ কৰ্মীৰ ঘটনাস্থলীত উপস্থিত হৈ খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। আহত লোকসকল সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। মৃত লোককেইজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। টোপনি অহাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে। মুছলমান সমাজে ল'লে এটা ডাঙৰ সিদ্ধান্ত। সমাজ বিৰোধী কাম কৰা লোকসকলক জানাজা নকৰে মুছলমান লোকসকলে। সমাজৰ হিতৰ বাবে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। সমাজ বিৰোধী কাম কৰা লোকক জানাজা নকৰে সিদ্ধান্ত। নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকসকলক কব্ৰস্থান নকৰে সমাজে। বৰপেটা আলুবতী মাজৰছৰ গাঁও পঞ্চায়ত এই সিদ্ধান্ত লৈছে। ড্ৰাগছৰ প্ৰতি আসক্ত লোকসকলক কব্ৰস্থ আৰু জানাজা নকৰে। আমছুৰ লগতে 4খন সংগঠন এই সিদ্ধান্ত গ্ৰহণ কৰিছে। নৱপ্ৰজন্মৰ সৎ ভৱিষ্যতৰ বাবে এই সিদ্ধান্ত লৈছে আমছুৱে। আমেৰিকা আৰু ইৰাণে বৈঠক নবহে। কাটাৰৰ ৰাজধানী দোহাত আছিল আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধি মণ্ডলৰ বৈঠক। ট্ৰাম্পে ঘোষণা কৰিছিল এই বৈঠকৰ কথা। বৈঠকত অংশ নোলোৱাৰ কথা ঘোষণা ইৰাণৰ। লগে লগে হস্তগত হ'ল মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখন। ইৰাণৰ এই স্থিতিৰ পাছতে উত্তেজনাৰ বৃদ্ধি আশংকা। প্ৰায় 38 কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰিলে গুৱাহাটীৰ আৰক্ষীয়ে। নিশা গুৱাহাটীৰ খাৰগুৰিত লতাশিল আৰক্ষীৰ এই অভিযান। জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 54 কোটিৰো অধিক বুলি ধাৰণা। অক্ষয় বনখৰ নামৰ সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষী। 38 কিলোগ্ৰাম ওজনৰ সোণৰ বিস্কুট লৈ খাৰগুৰিত আত্মগোপন কৰিছিল এই অক্ষয়ে। আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰে সৰবৰাহকাৰী অক্ষয় জড়িত থকাৰ সন্দেহ। আগন্তুক 48 ঘণ্টাৰ বাবে হস্তম হৈ থাকক উজনি নামনিৰ জনতাসমূহ। ধেমাজি লখিমপুৰৰ বান পৰিস্থিতিৰ অনুৰূপ দৃশ্য আহিব নামনিৰ পৰাও। গুৱাহাটীকে ধৰি নামনি অসমত অনাগত 48 ঘণ্টা হ'ব প্ৰচণ্ড ধাৰাসাৰ বৰষুণ। কোকৰাঝাৰ, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বৰপেটা, বঙাইগাঁও জিলাতো অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞানৰ কেন্দ্ৰৰ। নামনিত ভয়ংকৰ বান পৰিস্থিতিৰ আশংকা। প্ৰায় 16খনকৈ জিলা য়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধেমাজি, লখিমপুৰত বানৰ বিভীষিকাত 200ৰো অধিক গাঁও। ভাঙিছে মাথাউৰি, খহাই নিছে পথ, উঠি গৈছে সপোনৰ। সন্ধানহীন শিশু, মহিলা, পুৰুষসহ 50,000 লোক। 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত নতুন বিভীষিকাৰ আৰম্ভ। মৃতদেহৰ গোন্ধত দূষিত হৈছে পৰিৱেশ। আকাশত উৰিছে শহ শগুন। বাৰে বাৰে আহিছে আফটাৰ হক। ভেনেজুৱেলাত চলিছে জীয়াই থকাৰ সংগ্ৰাম। 74টা অট্টালিকা সম্পূৰ্ণৰূপে ভাঙি গৈছে এই ভূমিকম্পত। জীৱিত থাকিলেও সন্ধান উলিয়াব পৰা নাই 50,000 লোকৰ। 80জনীয়া ছুইজাৰলেণ্ডৰ উদ্ধাৰকাৰী দলে কুকুৰেৰে চলাইছে উদ্ধাৰ কাৰ্য। ধ্বংসাৱশেষৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হৈছে বহু লোক। উদ্ধাৰ কাৰ্য ধ্বংসাৱশেষৰ বাবে যথেষ্ট লেহেমীয়া হৈছে। এই পৰ্যন্ত 1500 লোকৰে মৃতদেহ হৈছে উদ্ধাৰ। উদ্ধাৰকাৰী দল উপস্থিত হ'ব নোৱাৰাৰ বাবে ধ্বংসস্তূপ মৃত হৈছে। 12,721জন লোকে ঘৰ দুৱাৰ হেৰুৱাইছে। 26শৰো অধিক বিৰোধী উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য চলাই আছে।